দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁও জিলাৰ CK মহাবিদ্যালয়ত 21তম নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ শহীদুল ইছলাম আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মিনা হুছেইনে জানিবলৈ দিয়া মতে লকডাউনৰ বাবে নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰিব পৰা নাছিল। যদি পলমকৈ হ'লেও পৰম্পৰা ৰক্ষা কৰি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা মহাবিদ্যালয়খনৰ চৌহদত সহকাৰী অধ্যাপক আনোৱাৰ হুছেইনৰ পৰিচালনাত স্বচ্ছ ভাৰতৰ অংশস্বৰূপে চাফাই অভিযান আৰম্ভ কৰে। CK মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ শহীদুল ইছলামে। পুৱা 10 বজাত আলোচনী সম্পাদক ববিদুল ইছলামৰ সভাপতিত্বত নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰীতি মেল অনুষ্ঠিত হয়। বিয়লি 4 বজাত অধ্যক্ষ শহীদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যৰে উদ্বোধনী ভাষণত নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ M মুজামেন হুছেইনে কয় যে ছাত্ৰ ছাত্ৰীৰ বাবে এজন শিক্ষকে মমবাতিৰ দৰে নিজে পৰিত্যাগ স্বীকাৰ কৰি শিক্ষাৰ্থীসকলক আলোকিত কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলক সন্মান কৰাটো উচিত। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক আব্দুল হাই নাগৰীয়ে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যৰে কয়, ছাত্ৰ ছাত্ৰীৰ জীৱনত চৰিত্ৰ গঠন কৰাটো আটাইতকৈ মূল্যৱান বিষয়। পিতৃ মাতৃৰ জ্যেষ্ঠজনক শিক্ষকসকলক সন্মান কৰিব লাগিব আৰু উপদেশ পালন কৰিব লাগিব। তেতিয়াহে জীৱনত সফলতা অৰ্জন কৰাটো সম্ভৱ। লগতে কয় যে কেৱল পাঠ্যপুথি অধ্যয়ন কৰিলে পৰিপূৰ্ণ শিক্ষা লাভ কৰিব পৰা নাযায়। আলিগড় বিশ্ববিদ্যালয়ৰ দৰে গঢ়ি উঠাৰ আশাও ব্যক্ত কৰে। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ দিয়ে ক্ৰমে সৃজনগাম আঞ্চলিক পঞ্চায়তৰ সভাপতি মন্তাজ আলী, জপিয়ান নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম, কুকিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলাম, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ছানোৱাৰ হুছেইন, CK মহাবিদ্যালয়ৰ উপাধ্যক্ষ আনোৱাৰ হুছেইন, ভূপেন হাজৰিকাৰ গীতেৰে সকলোকে আপ্লুত কৰে। সভাত উপস্থিত থাকে ক্ৰমে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আকবৰ আলী, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক অধ্যাপিকাসকল, সমাজৰ বিভিন্ন পৰ্যায়ৰ ৰাইজ, ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, আন আন বিষয়ববীয়াসকল, কেইবা শতাধিক ছাত্ৰ ছাত্ৰীও। সন্ধিয়া উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰমেশ উদ্দিনে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে। সাংস্কৃতিক অনুষ্ঠানত নৃত্য গীতেৰে অনুষ্ঠানৰ সামৰণি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, KBC নিউজ আছাম।
Thank you.